আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু ইতিমধ্যে সময় 2টা বাজি গৈছে আৰু আমি ঘৰৰ পৰা ইতিমধ্যে ওলাই বহুতখিনি আহি পাই গ'লোহি সোণাৰী পালোহি আৰু আজি আমি যোনডোখৰ জেগালৈ গৈ আছোঁ এতিয়া নকওঁ আপোনালোকক পিছত দেখাম কি হয় জেগাডোখৰ ক'ত আছে আৰু 1 ঘণ্টা ৰাস্তা হৈ আহিলোঁ আৰু 45 মিনিটৰ ৰাস্তা আছে তো এতিয়া পটাপট যাওঁ আৰু মোৰ লগত পিছফালে এইটো ভাই আছে সি দূৰত আছে আৰু আচলতে কথাটো কি হ'ল শনিবাৰে দেওবাৰে আমি সদায় এটা প্লেন কৰোঁ যে ক'ৰবাত সপ্তাহটোত কোনোবা এদিন যাতে অকণমান ক'ৰবাত ফুৰিব পাৰিম কাৰণ দিনটো ঘৰতে সোমাই থাকি আৰু কৰোণাৰ কাৰণে সোমাই থাকি আমনি লাগি গৈছে সেইকাৰণে আমি আজি ওলাই আহিছোঁ অকণমান তো আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে ৰাস্তাটো এবাৰ চাওক ৰাস্তাটো কি ধুনীয়া ৰাস্তা এতিয়া আৰু আধা ঘণ্টা সময় লাগিব আচলতে আজি যিডোখৰ ফাইনেলি লোকেশ্যনটো হৈছে নামটো আপোনালোকে কৈ দিছোঁ আপোনালোকক আচলতে নকম বুলি ভাবিছিলোঁ কিন্তু কৈ দিওঁ আৰু শিলসাগৰী বুলি ঠাই এডোখৰলৈ আমি গৈ আছোঁ আমি ইতিমধ্যে বৰহাট ফৰেষ্ট অফিচ আহি পালোহি আচলতে এটা দুখ মানে বেয়া খবৰ বুলি নহয় এতিয়া সেইটো ৱাটাৰফল যোনটো গৈছিলোঁ শিলসাগৰী সেই ৱাটাৰফলটো এতিয়া বন্ধ কৰি থোৱা আছে বুলি কৈছে তেওঁ কেইজনমান ফৰেষ্ট অফিচাৰ আছিলে তেওঁলোকে তাত কৈছে যে আজিৰ পৰা 10-15 দিনমান হ'ল সেইটো কাৰণে বন্ধ কৰি থৈছে আৰু বহুত পিছল হৈ আছে এইকেইদিন বহুত বৰষুণ দি আছে তো এইটো চাইডে সেইফালৰ পৰা আৰু ফৰেষ্ট অফিচটোৰ পৰা সেইডোখৰ বাইক লৈ যাব নোৱাৰি আৰু কমেও 5 কিলোমিটাৰমান যাব লাগিব 5 কিলোমিটাৰমান গ'লে পোৱা যায় আৰু ইতিমধ্যে বৰষুণ দি থকাৰ কাৰণে বন্ধ কৰি থৈছে আৰু কেতিয়া খোলে একো ঠিক নাইকিয়া হৈছে তো এতিয়া সেইটোৱে আছিলে আজিও নহ'ল একো যিটো প্লেন কৰি আহিছিলোঁ কিন্তু প্লেনটো ছাকচেছ নহ'ল একো নাই কেতিয়াবা হৈ যায় মই তোমালোকৰ আগতে মই চাওক কৈ দিম হা মোৰ আগতে কৈ দিব লাগিলে 1000 মানে দুজনৰ ন ডাবুলৰ 1000 আছে ন পিছত আকৌ মানে কি ঘৰলৈ যাবলৈ দিগদাৰ হৈ যাব মানে কাৰণে এখন তুমি লৈ যোৱা আজি দিনটো মানে ৰাতিটো আৰু হয় তাকে গম পাইছোঁ কি তাৰিখ 14 14 তাৰিখ কি নাম ৰাজ বৰগোহাঁই ছাৰ বৰগোহাঁই হয় দেউতাৰ নামটো কোৱা জ্যোতি বৰগোহাঁই বালিঘাট বৰদমুখ শিমলুগুৰি থানা ন শিমলুগুৰি থানা হয় এইটো ন এইটোৱে হয় ৰাজ বৰগোহাঁই হয় হ'ব দিয়া কাগজখন নাফালিলেও হ'বতো হ'ব ঠিক আছে বাৰু দিয়া আৰু ফাইনেলি গাইজ আমি আহি ঘৰ পাই গ'লোহি আৰু ইতিমধ্যে ঘৰ পাওঁতে 9টাই বাজিব হ'ল আৰু আপোনালোকে দেখিলে আমি যোন ঠাইলৈ যাম বুলি প্লেনিং কৰিছিলোঁ ৱাটাৰফল শিলসাগৰী সেইটো ঠাইলৈ যাব নোৱাৰিলোঁ কাৰণ বহুত ভিতৰত সোমাই আছে আৰু বন্ধ কৰি থোৱা আছে বৰষুণ দিয়া থকাৰ কাৰণে গোটেই ৰাস্তা পিছল হৈ আছে সেইকাৰণে আমি যাব নোৱাৰিলোঁ আৰু সেইটো কাৰণে আমি গুচি গ'লোগৈ এডোখৰ বেলেগ ঠাইলৈ মোৰ লগৰ ৰাজ আপোনালোকে দেখিছে ভিডিঅ'টোত তেওঁৰ দেউতাকৰ অফিচলৈ গুচি গ'লোগৈ আৰু সেই ঠাইতে বহুত ৰাতি হৈ গ'ল আৰু ঘূৰি আহোঁতে আমাক আপোনালোকে দেখিলে ইতিমধ্যে যে পুলিচে আমাক ৰখালে ফাইন ভৰিবলগীয়া হ'ল আৰু সেইটোৱে আছিলে আচলতে আমাৰো ভুল হৈ গ'ল কিন্তু উপায় নাছিলে ঘৰলৈ আহিব লাগিবই আৰু সেইটো কাৰণে ফাইনো দিবলগীয়া হ'ল
আৰু আপোনালোককো এটা কথা কৈ থৈ দিওঁ যাতে আপোনালোকে ৰাতি কেতিয়াও ৰাইড নকৰিব আৰু দুজন একেলগে কেতিয়াও নাযাব ক'লেও ৰাতি ট্ৰেভেল একেবাৰে নকৰিবই আৰু এইটোৱে আছিল আজি ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব লগ পাম এটা নতুন ভিডিঅ'লৈ